हेलो गाइस, वेलकम टू माय यूट्यूब चैनल लाइफ अकेडमी। आज हम लोग जा रहे हैं घूमने के लिए। अब मेरे साथ है हमारा बसंती और मेरा दोस्त नयन और कैमरामैन कुतुब के साथ। आज चलते हैं घूमने। आजा बैठो भाई। ओके चलो। पैसेंजर मिलेगा तो उठा लेंगे, ठीक है दोस्तों, हम लोग अभी आगे निकल चुके हैं और ये है हम लोग का निजेश्वरी मंदिर पार कर चुका है। और ये देखो यहाँ पे नया नया दुकान खुला है और नया नया दुकान रूम सूम भाड़ा तकली पाबो। मछली तो बाजार है, मछली मिलता है। थोड़ा पानी, एक बोतल पानी लो। ओ आज ब्लू है, पानी 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 पानी। र कोई दुकान एते पामो तो किंगफिशार प्रिमियमर एटा पानीर बटल লৈ আহিলোঁ আৰু मन गले खाम। तो हम लोग यहाँ पर घूमने के लिए आ गया। तो बहुत सुंदर जगह है, तो आप लोग देखते रहिए हमारे ये वीडियो में। तो वीडियो अच्छा लगा तो लाइक करना, शेयर करना, सब्सक्राइब करना और बेल आइकन पे दबा देना। तो गाइस, यहाँ पर ये एयरपोर्ट का क्वार्टर है। तो गुवाहाटी एयरपोर्ट यहाँ से ज़्यादा दूर नहीं है। नेलागे मांस रुटी, नेलागे मैंगो फ्रुटी, नारी खाबानरी मा अलप भीतर देखी जा आमार भात होइसे ना तरकारी भात बारी दी मा अलप भीतर देखी जा भात होइसे ना नाइसा आंजा दी तरकारी दी भात दी। য'ত আহিছোঁ তাত খুব জনবসতি কম আৰু খুব সেউজীয়া পৰিৱেশ। তো জানে মই সেউজীয়া পৰিৱেশত থাকি ভাল পাওঁ আৰু সেউজীয়া পৰিৱেশে বিচাৰি থাকোঁ আৰু ফ্ৰেছ অক্সিজেন পাই। ফ্ৰেছ অক্সিজেন পাই, তাৰ কাৰণে আমি ইয়ালৈ আহোঁ। কেতিয়াবা সপ্তাহত 2 দিন 3 দিন এনেকৈ আহোঁ। বিউটিফুল প্লেচ গদেবৰী। তো ইয়াতে এই বিলখনতে খুব ধুনীয়া ধুনীয়া মাছ আছে আৰু লগতে সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ, খুব ধুনীয়া মুকলি বতাহ, খুব ধুনীয়া পৰিৱেশ সেউজীয়া, খুব ধুনীয়া মুকলি বতাহ আহি আছে। তো ইয়াতে গদেবৰীৰ খুব মষ্ট বিউটিফুল প্লেচটো হ'ল এইটোৱে। তো ইয়াতে এই ৰাস্তা পদূলিৰ মাজেৰে গৈ আছোঁ। আমাৰ চাৰিও চাইডে গছ, গছৰে আৱৰি আছে। মাজখণ্ড পুৰা ঠাণ্ডা জেগা, টেঙা জেগা। তো গাড়ী চলাই কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। গাড়ীৰ মেইনটেনেন্সটো ভাল কৰিছা আৰু লগতে গাড়ীখন নতুন হৈ আছে। ৰেচ ব্ৰেকবিলাক ঠিকে আছে, ভাল লাগিছে। বগৰী গছো আছে, কিন্তু বগৰী লগা সময়তো আহি আছে নেকি বৰ্তমান? আহি আছে আমাৰ ওচৰত। ভালেই লাগিছে, সৰু সৰু গছ আছে। গান এটা গাই দিবা নেকি? মোৰ সোনা মোৰ সোনা। গৰম লাগিছে অলপ আৰু বতাহটো আহি আছে, কিন্তু পানী অকণমান খাই লওঁ। তো কিংফিচাৰ, তো সদায় যেতিয়া মানুহ ডিপ্ৰেশ্যনত কিয় পৰে জানা? কামত টেনশ্যন, ঘৰত টেনশ্যন, ধৰি লওক কিবা এই ল'ৰা মানুহৰ আৰু বেছি বেছি কিবা কিবি কথা ভাববিলাক আহি থাকে। কথা সেইকাৰণে আড্ডা লাগে। আড্ডা নাই। আমি যেনেকৈ আজি ওলাই আহিলোঁ, তো আজি কিবা এটা ভাল লাগছে। এই ঘৰত থকা হ'লে মায়ে ক'ব কাম বেছি, দেউতাও ক'ব কাম বেছি, আৰু বেলেগতো জানেই ভাইটি কল্যাণ কি কৰি আছে আজিকালি? এইটো আৰে চাকৰিটো ট্ৰাই কৰি আছোঁ, চাকৰি নাপালে কি কৰোঁ, হয় ন? চাকৰি চাকৰি বিচাৰি বিচাৰি খালো কিমান হাবাথুৰি। তাৰমানে সেইকাৰণে এনেকুৱা জেগাত মাজে মাজে আহিব লাগে। এতিয়া আমি ইয়াকে আহিছোঁ, আজি কি ধুনীয়া পৰিৱেশ হৈছে। ইয়াতে অলপ ৰেষ্ট লৈছোঁ, মাইণ্ড একদম মা কচম মাইণ্ড ফ্ৰেছ হৈ গৈছে। নয়নে এই বিষয়ে কি ক'বা? মানে ফুৰা ঘূৰা এইবিলাক মানে ইপিনে চোৱা ফুৰা ঘূৰা হিচাপত মানে ভালেই, ফুৰা ঘূৰা কৰি থাকিব লাগে। আড্ডা চাড্ডা এইবিলাক দি থাকিব লাগে, লগৰ সমনীয়া লাগে।
বেছি ডিপ্ৰেশ্যনত অহা নাই মই আৰু তহঁতৰ মানে এনেকুৱা ডিপ্ৰেশ্যনত অহা নাই বয়স এতিয়া বয়সো হোৱা নাই কথা পঢ়া শুনা বয়স এতিয়া পঢ়ি শুনি আছোঁ আৰু মানে কি কৰিম ভাল লাগে জেগা ইয়াত মাছ মাৰিব আহিব পাৰি বৰশী চৰশী বাব পাৰি ঐ যাওঁতেও দেৰি হ'ল কি ভাবি আছ তই চিন্তা ইয়াৰ এটা এই কি জানা কি এটা কাম কৰিছোন দে মই এটা ভিডিঅ' বনাওঁ কি বুলি তই অলপ চাইছোন তই কেমেৰাটো মাৰ মাৰি মোৰ তোৰ মোবাইলটো নিমাৰ ৰি আমাৰ পৰা সি ভাল কেমেৰা মাৰ দে তোৰ তাৰে মাৰো মাৰিছোঁ মোক কিন্তু নানবি বেকগ্ৰাউণ্ডত দে এই নাই আলগেৰি মোক অসমীয়াত কি কৰিবি মানে এইবিলাক এটা ভিডিঅ' বনাওচোন বনাই আছোঁ ভিডিঅ' ষ্টেটাছ দিব লাগে অঁ দিন হয় ৰাতি হয় ৰাতি সপোনত দেখা হাবিতো তুমি কিয় নহয় এ আহিল আৰু সিয়াৰ ইও মানে অসমৰে ৰেপটিলছ পাগল কেইটাৰ দৰে হৈছে ইও এই অসমত যে পাগল কেইটামান ওলছি বিখ্যাত পাগল এটা ভিডিঅ' মানে অসমৰে পাগল কেইটাৰ দৰে পাগল আমি নকৰবি মনত থাকচোন তো পাগলে দেচোন দে তো পাগলে তো এবাৰ নতুনকে আৰু আৰম্ভ কৰছা মানে বানো কি বানে দেই পাগল ৰেডি দিন হয় ৰাতি হয় ৰাতি সপোনত দেখা হাবিতো তুমি কিয় নহয় এই নাই এই ফাঁচি দিম ৰখ उड़ता ही फिरूं इन हवाओं में कहीं मैं घूम रहूं इन हवाओं में कहीं হেল্ল' গাইজ এতিয়া আমি কাপোৰ ৰেষ্টুৰেণ্টত আছোঁ তো আমি অলপমান পৰঠা আৰু ৰুটি খাম তো গাইজ আমি ফাইনেলি আহি পালোঁ ঘৰ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই এতিয়া কাৰণে